জালুকবাৰীত অনন্যা। অনন্যা প্ৰেমত পৰিছে। সেই একেই পুৰণি কৌশল প্ৰেমৰ। চকুত চকুত হৈ খেলিবলৈ হৃদয় টনাটনি খেল। ক্লাছৰুম, কেণ্টিন অথবা পাৰ্কত ঘণ্টাৰ পিছত ঘণ্টা, ঘণ্টাৰ পিছত ঘণ্টা, অথচ ঘণ্টাবোৰ যেন মিনিট, মিনিটবোৰ ছেকেণ্ড আৰু ছেকেণ্ডবোৰ থিয়ৰী অৱ ৰিলেটিভিটি। অনন্যা প্ৰেমত পৰিছে। অনন্যাই ভাল পায় কবিতা আৰু সমানেই বেয়া পায় কবিক, যিহেতু পোচাকযোৰ নহয় কবিতাৰ দৰে ধুনীয়া, যিহেতু চুলিবোৰ নহয় শব্দৰ দৰে পৰিপাটি, যিহেতু কবিৰ চকুত যোৱাকালি বা তাতকৈ পুৰণি চাৱনি, যিহেতু কবিৰ জেপত খুচুৰা পইচাৰ গান জীৱন নামৰ। অনন্যা প্ৰেমত পৰিছে। অনন্যা আজি মাৰ্কেটত হৃদয় জেৰক্স কৰাৰ কথা আৰু মন্দিৰত প্ৰাৰ্থনাৰ চাকি কপাই, হয় লংকেশ্বৰ বা দৌল গোবিন্দত। যিহেতু বিশ্বাস কেৱল মন্দিৰত থাকে, যিহেতু বিশ্বাস মন্দিৰৰ চাকিবোৰত থাকে, আৰু বিশ্বাস মন্দিৰৰ টিলিঙাবোৰত থাকে, আৰু বিশ্বাস য'ত নাথাকে সেয়া ক'ত 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 সেয়া ক'ত অনন্যাই নাজানে। অনন্যা প্ৰেমত পৰিছে। এই কথা, এই প্ৰেম, এই গাথা জালুকবাৰীৰ আটাইতকৈ ওখ কৃষ্ণচূড়াজোপাত বহি চৰাইবোৰে মুখস্থ কৰিছে। মানুহে পাহৰি যায় বুলিয়েই চৰাইবোৰে মুখস্থ কৰি থয় যিকোনো কথা। হৃদয় বিষয়ক, প্ৰেম বিষয়ক, জীৱন বিষয়ক।